কিটচেন ক'ত আছে? কিয়? চাহ বনাও। নয়ন মই বনাই আছো। কোন হয় সেইজনী? ভণ্টিৰ ফ্ৰেণ্ড হয়। চাহ খোৱা। না 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 কি হ'ল ক? তুমি মোক ভাল নোপোৱা যদি কৈ নিদিয়া কিয়? এনে মিছা সপোনবোৰ কিয় দেখুৱাই আছা? আৰে কি কৈ আছ তই এইবোৰ? পাগলী হৈছ নেকি? নে মাথাটো তোৰ গৰম হৈছে? মোৰ মাথা গৰম হোৱা নাই, তোৰহে মাথা গৰম হৈছে। সেই ছোৱালীজনীৰ আগত ভণ্টিৰ ফ্ৰেণ্ড বুলি কিয় কৈছিলি? নহ'লে কি ক'ব লাগিছিল? মোৰ ৱাইফ হয় বুলি ক'ব পৰা নাছিলি? ৱাইফ? বিয়া পতা নাই দেখোন। বিয়া পাতিছোঁ বুলিয়ে ধৰি ল'ব নোৱাৰা। তুমি মোক ইমান ভাল পোৱা। তোমাক কিমান ভাল পাওঁ বুজাব নোৱাৰোঁ। জীৱনৰ শেষ উশাহলৈকে তোমাৰ লগত থাকিব বিচাৰোঁ। ব'ল নহ'লে আজি বিয়াখন পাতোঁ। ধেত, আগতে দুয়ো সুখত থাকিব পৰাকৈ কিবা এটা কৰি লোৱা। তাৰপাছত তুমি লৈ নগ'লেও মই নিজে গৈ সোমামগৈ। ঐ, মই যদি তোক সুখত ৰাখিবলৈ একো কৰিব নোৱাৰোঁ? নোৱাৰিলেও একো নাই, বিয়াৰ পাছত দুয়োটাই হাজিৰা কৰি চলিম। ঐ, চুমা এটা দিয়া না। ধেত নীলাজটো। ঐ ক'ত যাওঁ? গাঁৱলৈ ওলাই যাওঁ। কালি মোৰ ঘৰত যাবিচোন, ডাঙৰ চিৰিয়াছ কথা এটা আছে। কি কথা কচোন? মই ইয়াত ক'ব নোৱাৰোঁ, বহুত ডাঙৰ চিৰিয়াছ কথা এটা। কালি যাবি। আহিলি? কি ইমান ডাঙৰ চিৰিয়াছ কথা কচোন? মই ছোৱালী এজনীক ভাল পাওঁ। কি ধেমালি কৰি আছা? মেইন কথাটো কোৱা। জোনালী, মই ধেমালি কৰা নাই। সঁচাকৈ ছোৱালী এজনীক ভাল পাওঁ। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব পাৰিবা নেকি? চোৱা, তুমি কৈছা যদি মই কিয় নোৱাৰিম? তুমি মোক লৈ সুখী নোহোৱা, মইনো তোমাৰ জীৱনত থাকি কিয় আমনি কৰোঁ? হ'ব, আঁতৰি যাম তোমাৰ জীৱনৰ পৰা, তোমাৰ সুখৰ বাবে। কিন্তু মই তোমাক বহুত ভাল পাইছিলোঁ। কিয় মাতিছিলি ক? নয়ন, মই ল'ৰাজনক বহুত ভাল পাই পেলাইছোঁ। ল'ৰাজন বহুত ভাল। কি নাম ল'ৰাজনৰ? ইয়াতে লিখা আছে, তুমি নিজে পঢ়ি চোৱাচোন। মোক ক'ব লাজ লাগে। I love you নয়ন। মই? তুমি। I am so happy। কিয়? ময়ো তোক বহুত ভাল পাই পেলাইছিলোঁ।
নয়ন, মোৰ এটা চৰ্ত আছে। কি চৰ্ত? তুমি মোৰ মূৰত ধৰি শপত খাব লাগিব যে মই তোমাক এৰি কেতিয়াও নাযাওঁ। কোন হয় সেইজনী? নাই, কোন আছিলে জানো, চিনি নাপালোঁ ভালকৈ। শপত খাবানে? মই তোমাক এৰি কেতিয়াও নাযাওঁ। জোনালী বা ৰচোন, আপুনি যে আজিকালি আমাৰ ঘৰলৈ নোযোৱা কিয়? এনেই নাযাওঁ। দাদা ভালে আছেনে? জোনালী বা কিয়নো নোযোৱা, কোৱা না প্লিজ। তুমি যোৱা দেই, মই মাহীহঁতৰ ঘৰত যাওঁ। নিশ্চয় কিবা এটা হৈছে। যাওঁ ব'লা। ঐ, বতৰটো দেখোন বেয়া, আজি ফুৰিব নাযাওঁ নেকি? বৰষুণ দিব চাগে। মই যামেই। বৰষুণ দিলে? তুমি দেখোন বৰষুণো অলপ তিতিলে জ্বৰ হয়। বৰষুণ দিলে দিব, মই যামেই। ব'লা নহ'লে। মই কৈছিলোঁ যে বৰষুণ দিব, নুশুনা? মই কি জানো বৰষুণ দিব বুলি। হেল্ল'। কোৱা। আজি বৰষুণত তিতি মোৰ দেখোন জ্বৰ লাগিছে। মই কৈছিলোঁ যে বৰষুণ দিব, নাযাওঁ, নুশুনা? মই কি জানো। ঠিক আছে, মই জ্বৰৰ ঔষধ লৈ গৈ আছোঁ। ভাত বনাব পাৰিছা নাই? পৰা নাই। ৰুমৰ ফেনবোৰ ক'ত গৈছে? সিহঁতে চব ঘৰত গৈছে। এনেকৈ থাকা, মই বনাম ৰ। এই কেলা গেছটো নজ্বলে দেখোন। এই ভাতখিনি খাই ঔষধকেইটা খাব লাগিব। ঐ, মোৰ যদি বেছিকৈ জ্বৰ হয়, মৰি যাওঁ। তে কি কথাবোৰ কৈ থাকা, একো নহয় দে, খা। মই যাওঁ, বেছি অসুখ হ'লে ফোন কৰিবি মোক। নয়ন,
নয়ন মৌচুমীৰ জ্বৰ হৈছে শুনিছোঁ জ্বৰ হৈছে এই 500 টকাটো লোৱা তাইৰ বাবে জ্বৰৰ ঔষধ লৈ যাবা লোৱা একো নহয় তুমি সুখত থাকিলে ময়ো সুখী বেমাৰ অলপ ভাল পাইছা নাই মই এতিয়া আহিব নোৱাৰিম আৰু গধূলিহে আহিম কাম এটাৰ কাৰণে ধেমাজিত যাওঁ এই তাতে খোৱা বস্তু আছে লৈ খাবি যাওঁ মই তুমি ইয়াত আহিছা যে মই তোমাক এৰি জীয়াই থাকিব নোৱাৰোঁ তুমি এৰি যোৱাৰ পৰা মই কেনেকৈ জীয়াই আছোঁ তুমিতো এবাৰো চাবলৈ অহা নাই প্লিজ মোৰ লাইফত ঘূৰি আহা জোনালী মই আৰু তোৰ লাইফত ঘূৰি আহিবলৈ সহজ কথা নহয় মই আন কাৰোবাৰ এজনীক বহুত বেছি ভাল পাওঁ নয়ন ময়োতো তোক বহুত ভাল পাওঁ মই আৰু তোৰ লাইফত ঘূৰি আহিব নোৱাৰোঁ মোক প্লিজ আমনি নকৰিবা আৰু মোৰ কথাটো অলপ ভাবি চোৱা মোৰ শেষ কথা মই আৰু তোৰ লাইফত ঘূৰি আহিব নোৱাৰিম আৰু শুন প্ৰেম জোৰ কৰি লোৱা বস্তু নহয় নয়ন তুমি ইমান হৃদয়হীন কেনেকৈ হ'ব পাৰিলা গাড়ী এখনো অহা নাই যে হেল্ল' নয়ন মৌচুমী আৰু নাই ঢুকাই থাকিলে এতিয়া বুজি পাইছা আপোনাৰ অবিহনে জোনালী বাই কেনেকৈ জীয়াই আছিল দুখ নকৰিবা আৰু
জীয়াই থাকিব নোৱাৰো মই তুমি জীয়াই থাকিব নোৱাৰো মই তুমি জীয়াই থাকিব নোৱাৰো আজি হল সমাধি আজি এই দাখনেৰে কামুৰি যাম জোনালী মোক মৰি যাবলৈ দে প্লিজ কি কৰিব বিচাৰিছা এইবোৰ? জোনালী মোক মৰি যাবলৈ দে প্লিজ এতিয়া বুজি পাইছা মই তোমাৰ অবিহনে কেনেকৈ জীয়াই আছিলোঁ তথাপিও মই আত্মহত্যাৰ পথ বাছি লোৱা নাছিলোঁ কিয় জানা আমি হঠাতে লোৱা সিদ্ধান্তবোৰ প্ৰায়ে ভুল ঐ তুমি মোক এতিয়াও বহুত ভাল পোৱা ন মই যদি দ্বিতীয়বাৰৰ বাবে তোমাৰ প্ৰেমত পৰো তোমাৰ এনচাৰ কি হ'ব ভাবি চাব লাগিব যোনে এবাৰ বিশ্বাসঘাতকতা কৰে তেওঁক সহজতে বিশ্বাস কৰিব নোৱাৰি